যোৰহাটৰ ৰাইজে বুজি পালে যে ইমানখিনি মন্ত্ৰীক যি স্থানত দায়িত্ব দিয়া হৈছিল সেই দায়িত্ব দিয়া প্ৰান্তটোত বিৰোধীৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ গৌৰৱ গগৈ কিমান শক্তিশালী। গতিকে যোৰহাটৰ জনতাই ৰায়দান প্ৰদান কৰিলে। বিগত 5 বছৰে যি ধৰণে সদনৰ মজিয়াত কাম কাজ কৰিছিল তপন গগৈ তাৰ উত্তৰ প্ৰদান কৰিলে যোৰহাটৰ জনতাই। আমি ক'ব বিচাৰিছোঁ নতুন যিসকল সদস্যক বিজেপিত যোগদান কৰা হ'ল সেয়া বিজেপিৰ আটাইতকৈ ডাঙৰ ভুল। এইকাৰণে ভুল বুলি ক'ব বিচাৰিছোঁ কাৰণ সেই ব্যৱস্থাৱলীয়ে পুৰণি বিজেপিসকলক যথেষ্ট শংকাত পেলাইছিল। আমি পৰৱৰ্তী নিৰ্বাচনসমূহত সুযোগ লাভ কৰিম নে, টিকটৰ দাবীদাৰ হ'লেও আমি টিকট নাপাম নেকি, এনেধৰণৰ শংকাবোধ কৰিছিল। যাৰ কাৰণে আচলতে গৌৰৱ গগৈক জয় কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছিল বিজেপিৰে বহুত নেতাৰ কাৰণে। একেখিনি নেতাক লৈ ঘূৰাই পকাই থকা এই পৰিৱেশটো ৰাইজে উপলব্ধি কৰিবলৈ সক্ষম হৈছিল। ধন বল, বাহুবল, শক্তি সকলো সৰ্বস্ব উজাৰি দিছিল যোৰহাটত, কিন্তু সকলো চেষ্টা ব্যৰ্থ হৈ পৰিলে। যোৰহাটতে আচলতে আটাইতকৈ বেছি মন্ত্ৰী গৈছিল যোৰহাটত, কেৱল যোৰহাটত। আৰু যোৰহাট সাপেক্ষে যিসমূহ শব্দ বাক্য প্ৰয়োগ কৰিছিল, যিসমূহ বাক্য গাঁথনি প্ৰয়োগ কৰিছিলে, সেই বাক্য গাঁথনি আৰু শব্দ বাক্যই যথেষ্ট অসুবিধাত পেলালে বিজেপিক। গতিকে আত্মঘাতী কাৰক আছে। আত্মঘাতী কাৰকবোৰ এনেধৰণৰ যে যোৰহাটত গৌৰৱ গগৈ আৰু তপন গগৈৰ ভোটৰ ব্যৱধান কম হ'ব বুলি মানুহে ভাবি আছিল। যদিও তপন গগৈ কিছুমানে ভাবিছিলে যে তপন গগৈ জিকিব, তথাপিও ভাবিছিলে যে 50,000 মেক্সিমাম ভোট পাব পাৰে। কিন্তু বিজেপিৰ নেতাসকলে যি ধৰণে মন্তব্য কৰিছিল যে 3 লাখ 4 লাখ, এয়া আচলতে মানুহে বুজি পাইছিল। অহংভাৱটো, একাংশ নেতাৰ যিটো অহংভাৱ, এই অহংভাৱটোৱে বিপদত পেলালে। আৰু বিধানসভা সমষ্টিসমূহত বহু কাম কৰিবলগীয়া আছে। সেই বিধানসভা সমষ্টিসমূহৰ যিসকল জনপ্ৰতিনিধি, সেই জনপ্ৰতিনিধিসকলে বিভিন্ন সময়ত কেৱল দলীয় নেতাকৰ্মীৰ সকলৰ বাবেহে কাম কৰে। এইটো কিন্তু একদম স্পষ্ট কথা। আৰু প্ৰয়োজন সাপেক্ষে আমি উদাহৰণ দিবলৈ সক্ষম আছোঁ। কিছু তেনেকুৱা কাম কাজ বৰ্তমান সময়ত চলি আছে। অগপ আৰু বিজেপিৰ মাজত যি ধৰণৰ মিত্ৰতা হৈছে বুলি কৈছে, সেই ধৰণৰ মিত্ৰতা কিন্তু বুথ লেভেলত হোৱা নাই। সেয়া অগপৰ কেইদিনমানৰ আগত এখন প্ৰতিবেদন প্ৰকাশ পাইছিল, গোপন প্ৰতিবেদন। সেই প্ৰতিবেদনখন উল্লেখ হৈছিল, কিন্তু পিছত মিছা বুলি কৈছে এখন প্ৰতিবেদন। নাজানো সেয়া যে সঁচা নে মিছা, কিন্তু সেই প্ৰতিবেদন যদি সঁচা হয় একদম সঁচা কথা লিখিছিলে সেই প্ৰতিবেদনখনৰ শেষৰটো। বিজেপিয়ে আৰু কাম কৰিবলগীয়া আছে যোৰহাটত মুখ্যমন্ত্ৰীয়ে স্বয়ং যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলিও আচলতে এটা পৰ্যায়ত কৈ দিছিলে গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে। গতিকে এই কথাবোৰ আচলতে জনতা আশ্বস্ত নহয়, কাম কৰিব লাগিব। আৰু গৌৰৱ গগৈৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ বাবে জয় হৈছে। গৌৰৱ গগৈৰ জয় হৈছে কোনো ধৰণৰ দলীয় প্ৰতীকৰ বাবে নহয়। দলীয় নেতাকৰ্মীসকলে চেষ্টা কৰিছে, ৰাইজৰ দলে, অসম জাতীয় পৰিষদে বা যিসকল আনুষংগিক দল আছে সেই দলসমূহে চেষ্টা কৰিছে। বিৰোধীয়ে একত্ৰিতভাৱে যিটো যুঁজিছে, সেই যুঁজাৰ ফল আচলতে এয়া গৌৰৱ গগৈ। কিন্তু গৌৰৱ গগৈৰ ব্যক্তিত্বক আমি বেছি শতাংশ দিম। আৰু 2 নম্বৰ কথা, নতুন বিজেপিক যোগদান কৰোৱাৰ আগত কিছু কথা বিজেপি চিন্তা কৰাটো প্ৰয়োজন আছিলে। যিগৰাকী যোৰহাটৰ লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ, সেইগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰ সুৰজ দিহিঙীয়া কিছুদিন পূৰ্বে যেতিয়া বিজেপিত যোগদান কৰাই আদৰণি জনাই এটা পৰিৱেশ সৃষ্টি কৰা হ'ল, সেয়া সমীচীন নহয়। ৰাণা গোস্বামী পূৰ্বৰ পৰা যথেষ্ট প্ৰভাৱশালী এগৰাকী যোৰহাটৰ নেতা। সেই নেতাগৰাকীক বিজেপিত যোগদান কৰা হৈছে, তাকো নিৰ্বাচনৰ প্ৰাক্ষণত। তেওঁৰ লগত কাক একেখিনি মানুহকে এনেই বহাই দিয়া হৈছে। বহু প্ৰান্তত কি হৈছে, অগপৰ মানুহখিনিকে যোগদান কৰাইছে বুলি, তিয়ক সাপেক্ষে কৈছোঁ, অগপৰ মানুহখিনিকে যোগদান কৰাইছে বুলি বিজেপিৰ পিন্ধাই দিছে। গতিকে অগপ বিজেপি একেই দল, এনেকুৱা এটা একে মুদ্ৰাৰ পিঠি এক প্ৰকাৰ আলোড়ন সৃষ্টি হৈছিলে। কা আন্দোলনত যি ধৰণৰ আলোড়ন হৈছিলে, সেয়া আচলতে এইবাৰ পৰিস্ফুট হ'ল। বাকী NDA চৰকাৰ গঠন কৰিছে। NDA চৰকাৰ যি ধৰণে ভাবিছিলে যে 400 পাৰ হ'ব, 300 পাৰ নহ'লে। কিন্তু এটা কথা যে বৰ্তমান সময়ছোৱাত NDAৰ বিকল্প মোৰ দৃষ্টিত আৰু নাই। NDA চৰকাৰ গঠন কৰিব পৰাকৈ এটা পৰিৱেশ আছে। গতিকে এইবাৰ সেই সুযোগটো লওক। আৰু প্ৰধানমন্ত্ৰীৰ যি ধৰণৰ জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱা যেন লাগিছে। কাৰণ যিটো ব্যৱধান 1.5 লাখ ভোট, 1.5 লাখ ভোটত এগৰাকী প্ৰধানমন্ত্ৰীয়ে জিকাটো বৰ আশ্চৰ্যকৰ বিষয়। প্ৰধানমন্ত্ৰী এগৰাকী তাতকৈ অন্যান্য প্ৰাৰ্থীবোৰে বেছি ভোট লাভ কৰিছে। ৰকিবুল হুছেইনে দেখোন 10 লাখ ভোটত ব্যৱধানত জয়ী হৈছে। সেইটো বাৰু ধুবুৰী সমষ্টিৰ যথেষ্ট ভোটাৰো আছিলে, অসমৰ ভিতৰতে হায়েষ্ট ভোটাৰ।
কৰিমগঞ্জৰ যুঁজখন কিন্তু যথেষ্ট টাফ হৈছিলে শেষ মুহূৰ্তলৈকে গম পোৱা হোৱা নাছিলে যে কোন জিকিব শেষত বিজেপিয়ে জিকিলে কিন্তু কোন জিকিব শেষ মুহূৰ্তলৈকে ধৰিব পৰা হোৱা নাছিলে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাত কৰিমগঞ্জ সমষ্টিক লৈ অনিশ্চিত হৈ আছিলে গতিকে সেই কৰিমগঞ্জত বিজেপিয়ে পুনৰ আধিপত্য বিস্তাৰ কৰিব পৰাটো আচলতে বিজেপিৰ কাৰণে বৃহৎ ছাকচেছ গ্ৰেণ্ড ছাকচেছ বুলি ক'ব লাগিব আৰু নগাঁও সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ বহুত ডাঙৰ মাৰ্জিনত ওলাই গৈছে গতিকে ব্যৱধানত ওলাই গৈছে এইটো এটা খুব ভাল লক্ষণ প্ৰদ্যুৎ বৰদলৈৰ কাৰণে কিন্তু কাম কৰিব লাগিব আকৌ জনতাই জনাৰ্দন যোৰহাটে প্ৰমাণ কৰিলে এবাৰৰ ভূমিকা ল'বলৈ সুযোগ দিছিলে কোনো ধৰণৰ চাইলেঞ্চযুক্ত পথৰ কাৰণে মাত নামাই দিলে ব্যৱসায়ীসকল 10 বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ আহিছে মাত নামাৰিলে তপন গগৈ উত্তৰ দিলে জনতাই ৰাস্তা ঘাটৰ কাৰণে বহু মানুহৰ মৃত্যু হৈছে বহু অসুবিধাৰ সৃষ্টি হৈছে কোনোদিন তপন গগৈ মাত মতা দেখা নাই এই যিটো নীৰৱ ভূমিকা সেইগৰাকীকে আকৌ সুযোগ দিলে টিকট প্ৰদান কৰিলে গতিকে সেয়া ৰাইজে উত্তৰ দিলে চেষ্টা কৰিছিলে যথেষ্ট বিজেপিয়ে এয়া আচলতে বিজেপিৰ ভুল নহয় তপন গগৈ নকৰা কামৰ বাবে আচলতে ভুল বহু নেতাৰ অহংভাৱৰ কাৰণে যোৰহাটত এইবাৰ বিজেপিৰ পৰাজয় হ'ল আৰু যোৰহাটত যদিহে এইটো ধাৰা অব্যাহত থাকে তেতিয়াহ'লে অনাগত দিনত বিধানসভাত অন্যান্য জিলাত নপৰে যোৰহাটৰ সাপেক্ষে যোৰহাট টিয়কত বাৰুকৈ প্ৰভাৱ পৰিব সেয়া সলনি হৈ পৰিব পাৰে ৰাজনীতি বিশেষকৈ দলীয় নেতাকৰ্মীক লগত লৈ যি ধৰণে কাম কৰাৰ এটা ছিষ্টেম গঠন কৰিছে কোনো ধৰণৰ প্ৰশাসন যন্ত্ৰ নাই বিধায়কৰ ভূমিকা যেতিয়া বিধায়কৰ ঘনিষ্ঠই পালন কৰিবলৈ আৰম্ভ কৰিছে এয়া এটা ৰাজনীতি নহয় খবৰ কৰিব উত্তৰ পাব মই যোৰহাট লোকসভা সমষ্টিৰ কোনটো বিধানসভা সমষ্টিৰ সাপেক্ষে এই মন্তব্যটো কৰিছোঁ বহু প্ৰান্তত একদম স্পষ্টভাৱে কৈছোঁ বহু প্ৰান্তত বিধায়কৰ কাম বিধায়কৰ ঘনিষ্ঠই কৰে দলীয় নেতাকৰ্মীৰ দ্বাৰা কৰা হয় বিধায়ক বৰ্তমান সময়ছোৱাত অসুস্থ গতিকে সেই পৰিৱেশটো স্বেচ্ছামূলকভাৱে তেখেতে অৱসৰ গ্ৰহণ কৰাটো প্ৰয়োজন কিন্তু তেনেকুৱা ধৰণে কৰা নাই সেই এটা কাৰ্যকাল শেষ নোহোৱালৈকে ভূমিকা পালন কৰি স্বাস্থ্যৰ কথা আছে স্বাস্থ্য যদিহে টনা নাই তেতিয়াহ'লে অৱসৰ লোৱাটো কাৰণ ৰাইজক শুশ্ৰূষা কৰিবৰ কাৰণে আচলতে নিজৰ স্বাস্থ্যটোক বেয়া কৰিবও নোৱাৰি কিন্তু ৰাইজক সুৰক্ষা দিবই লাগিব ৰাইজৰ শুশ্ৰূষা কৰিবই লাগিব আৰু মই কোনো ধৰণৰ আচলতে দলীয় মন্তব্য কৰা নাই এয়া আচলতে মোৰ সম্পূৰ্ণ ব্যক্তিগত মন্তব্য যোৰহাট সাপেক্ষে মন্তব্য আৰু বিজেপি চৰকাৰৰ যিসমূহ উন্নয়নমূলক ধাৰা এই ধাৰাসমূহ কংগ্ৰেছেও কিছু অনুধাৱন কৰাটো প্ৰয়োজন সাংগঠনিক ভেটি কংগ্ৰেছৰ একেবাৰে দুৰ্বল বিজেপিৰ পৰা কিছু শিক্ষা লোৱাটো প্ৰয়োজন আছে ধন্যবাদ